মোৰ ধৰিত্ৰীয়াই চৰণতে দিবা ঠাই খেতিয়কৰ নিষ্ঠা নাই মাটিৰ বিনে অসহায় দয়া কৰা দয়া টকৌমা টকৌমা এই কলৈ গলি এইজনী এই ৰাতিপুৱাৰ পৰা মানুহটোৱে কাম কৰি আছো এই চাহপানী এজোপা দিবলৈও খবৰ নাই টকৌমা টকৌমা সেইজনে চাগে সেই মোবাইলটোতে লাগি আছে পৰহি দিনাখন দিয়া পিটনৰ কথা পাহৰিলে চাগে এই মানুহটোৱে ৰাতিপুৱাৰ পৰা কাম কৰি আছো চাহপানী এজোপা দিব লাগে খবৰ নাই খালি সেই মোবাইলটো লৈ টিকটক বনোৱাত ব্যস্ত হৈ থাকে ৰহ বাপেকে মোবাইলো ভাগি মানুহজনীকে কাটি শুনিছানে নাই হে শুনিছানে কলে এইজনী টকৌমা কি হল কটা বুঢ়া ৰাতিপুৱাৰ পৰা কেৱল পেকাই থাকিব নোৱাৰো মই একো বনাবলৈ মোৰ যে নতুন ভিডিঅ' এটা ফেচবুকত আপলোড দিব লগা আছে শুনা মোৰ যে ফটো ফেচবুকত আপলোড দিবই নোৱাৰো জানা ভাইটি কেইটামান আছে লাইক কমেণ্ট মাৰিয়ে থাকে ই যে কমেণ্ট দিয়ে নাইচ বিউটিফুল চুপ চালি বেটি এই বন্ধনৰ লোন লৈ তাঁতৰ শাল কিনিম বুলি মোবাইল কিনিলি এতিয়া বন্ধনৰ ধাৰ মাৰিবলৈ মোৰ চাইকেলখনো বিক্ৰী কৰিলো এতিয়া মোৰ হাত ভৰি চিঙিল বোলো ল'ৰা ছোৱালী কি লাগে কি নালাগে খবৰ নাই নিজৰ খিনি হলে একেবাৰে লাওপাত কচুপাত লিপষ্টিক লাগে চেম্পু লাগে আজি তোক কি কৰিবি কি কৰিবি ঘৈণীয়েকৰ বস্তু যোগাৰ দিব নোৱাৰা কাপোৰো ঘৰতে বহি খোৱা বুঢ়া মেকুৰী তিৰোতা খেৱা কি কৰিবি কি কৰিবি যদি মোক খঞ্চা আজি তোক আজি মই ব্যৱস্থা কৰি আছো একোডাল কৰিব নোৱাৰ আজি তোক মই টিকটক উলিয়াম কলে গলি এজনী চালি বেটি টিকটক বনা টিকটক বনা ফেচবুক কৰ চালি বেটি মোৰ মাথা খাই শেষ কৰি দিল তই তোক আজি মই আজি কৰি দিম চালি বেটি তই মোৰ চব শেষ কৰি দিলি আহি গ'ল খলিয়াকাই ক'ৰবালৈ যাওঁ মাছলৈ যাওঁ তহঁতক কিয় লাগে নহয় মানে সুধিছো ন খলিয়াকাই কথা এটা হ'ল নহয় এই আমাৰ গাঁও জোনমণি পঢ়াই গ'ল নহয় এই ভিডিঅ' ঘৈণীয়েক যে মোবাইল বুজিছ মোবাইলে কৰিছে আজিকালি আকৌ সেই বোৱাৰীবিলাকেহে তেল ফাটিছে কি চাবা যেনেকৈহে ফটো উঠে এনেকৈ ধৰিবই নোৱাৰি জীয়ৰী নে বোৱাৰী আজিকালি আকৌ বোৱাৰীবিলাকৰহে বেছি তেল জীয়ৰীবোৰতো কপাতেই থাকে খলিয়াকা বৌয়ে যে কি ধুনীয়া ফেচবুকত একদম ফটো দিয়ে চাই থাকিব মন যায় ল'ৰাবোৰে যেনেকৈ কয় আপোনাৰ সমান ধুনীয়া নাই তই কিন্তু কম ভাগ্যৱান নহয় দেই খলিয়াকাই অঞ্চলৰ ভিতৰত ভাল ছোৱালীজনী তয়ে পালি কি যে ফিগাৰ নাই পিয়াকিটা তহঁতক চালা মই চাই ল'ম এই মোবাইল গোটৰ ধাৰ এইবিলাকে আমাৰ দৰে দুখীয়াৰ সুখৰ সংসাৰ শেষ কৰি পেলাইছে মোবাইল গোটৰ ধাৰ এইবিলাক যদি আমি সদ্ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ দৰে দুখীয়া সংসাৰ নিঃশেষ হৈ যাব